নমস্কাৰ। আজি আমি এটা সৰু সুৰা মানে লভ ষ্টৰি এটা কৰিম। 1 মিনিট এইখন লগাই লওঁ দেই। এইখন মানে লগাবলগীয়া হৈছে আৰু চৰকাৰে আমাক যি নীতি নিৰ্দেশনা মানি চলিব কৈছে সেইখিনি আমি সকলোৱে মানি চলাটো ভাল। কাৰণ চৰকাৰে ৰাইজৰ ভালৰ বাবে, দেশৰ ভালৰ বাবে এইখন পিন্ধিবলৈ কৈছে। আৰু চাবোনে আমি হাতখন ভালকৈ ধুব লাগে, কাৰণ এই বেমাৰটো সঁচাকৈ বহুত ভয়ানক। এইটো নাহক, সমাজলৈ আকৌ আগৰ হাঁহি ফূৰ্তি দিনবোৰ আহি যাওক, তাকে কামনা কৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে চাই যাব, চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা ৰাখিম। তোমাৰ ঘৰত এতিয়া কি বুলি কৈছে, বিয়া কৰাব দিব নে এতিয়া? ঘৰৰ কথাটো ক'বলৈ সাহসে হোৱা নাই নহয়। এনেকৈ হ'লে নহ'ব নহয় ৰণ, মই আৰু থাকিব নোৱাৰিছোঁ। মাহীও ঘৰত মোৰ কাৰণে ল'ৰা চাইছে, ঘৰতো হয় ভাবিছোঁ। ঘৰত একদম ছোৱালীবোৰৰ নহয়, মানে ল'ৰা এটা ভাল পোৱা থাকিলেই ঘৰত ল'ৰা বিচৰা কামবোৰ আৰম্ভ কৰিয়ে দিয়ে। এনেকৈ খবৰেই নাথাকে তহঁতৰ। তুমি কথাটো অলপ উল্টাকৈ ভাবিছা। এতিয়া কোৱা, মোক বিয়া পাতিবা নে নাপাতা? নহ'লে মই বেলেগ ল'ৰালৈ গুচি যাম, কৈ দিছোঁ কোৱা। আৰে বিয়া হয় বিয়া, ইমান জল্দি বিয়া পাতি ল'ব নাই। ডেকা হৈ আছোঁ এতিয়া, আৰু ডেকা হৈ কিনে আৰু বহুত ফূৰ্তি তামাচা কৰিব আছোৱেই। তেন্তে তুমি চাই থাকা, মই কি কৰোঁ। আৰে ইয়াত কোন কথা পাতি আছে? এইকেইটা এই ল'ৰা ছোৱালীবোৰ আজিকালি লাজ বোলা বস্তুটো নাই নেকি? য'তে ত'তে প্ৰেম কৰিব লৈছে। সিহঁতৰ ঘৰত কাম বন নাই নেকি বা? বিয়া বিয়া কৰি থকা শুনিছোঁ। বিয়া বুলি ক'লেনো হ'ব, ঘৰত কথাটো পাতিলেই হয়, আলোচনা কৰি ভালকৈ বিয়াখন হয়। এই আলিয়ে পদূলিয়ে আমাৰো লাজ লাগে নহয়। আজিকালি ল'ৰা ছোৱালীবোৰ কি হ'ল বা? ঐ ৰাম ৰাম, সময় হ'লেতো চবেই বিয়া পাতিবই লাগিব, সংসাৰ নিয়ম। কিন্তু এনেদৰে লুকাই চুৰ কৰি কৰি বিয়া কৰি থকাইলে ভাল নালাগে নহয়। এই ৰাম, এই ল'ৰা ছোৱালীবোৰ কেনেকৈ এনেকৈ হ'ব হয়? প্ৰেম কৰি ফুৰিলে কাৰ, এতিয়া ইহঁতে প্ৰেম কৰি ফুৰিছে, কিন্তু কাইলৈ নাম যাব মাক বাপেকৰ। সেইকাৰণে অলপ চিন্তা চৰ্চা কৰি প্ৰেম কৰিব লাগে। মই বহুতবাৰ, মোৰ এইডোখৰ ঠাই মই বহুতবাৰ দেখিছোঁ ইয়াত ল'ৰা ছোৱালীখনে কথা পাতি পাতি কি প্ৰেম কৰিছে। ৰাম ৰাম। হেল্ল' অজয়, শুনা, আজি মোৰ কথা পাতিবলৈ একেবাৰে মন নাই, প্লিজ বেয়া নাপাবা। আৰে তোমাৰ হৈছে কি? এইকেইদিন তুমি মোৰ লগত কেলৈ কথা পাতিবলৈ ভালকৈ বিচৰা নাই? না বেলেগ কাৰোবাক ভাল লাগিছে যদি কোৱা, বেকআপ দি দিওঁ। আৰে শুনাচোন, মোৰ গাটো ভাল নহয়, প্লিজ বেয়া নাপাবা। হ'ব থোৱা, তোমাৰ কথা জানো নহয়। অ' ভাই, নোটবুক এখন ন, সেইকাৰণে পাপাই মোবাইলটো লৈ নিদিওঁ বুলি কৈছিলে। তুমি দেউতাক কথাটো ক'লা নাই, কোৱাচোন সোনকালে। আৰে সেইজনী নিহাৰিকা নহয় জানো? আগবেলা মোক গা বেয়া বুলি কৈ পাছবেলা আকৌ সেইটো লগত। গম পালোঁ, মোক চেনি খাই আছে। ইয়াৰ মতলব গম পালোঁ, ধনী ল'ৰাৰ পটুৱাৰ মন। আমাৰ নিচিনা সঁচা হৃদয় লৈ প্ৰেম কৰা ল'ৰাক সিহঁতে হেতালি খেলে। নাই, এইজনী ভাল পাই হৃদয় এখন ভাঙি লোৱাতকৈ ভাল নোপোৱাই ভাল। এইটো আকৌ ইয়াত খাই আহি আজি পৰি আছেহি না? বাক ঢাল। এইটো মোক খাইছে বুলি ভাবিব নে? মোবাইলটো চানা দে। নহ'বা দেই, লগত যে ইয়াত যে কথা পাতিলে মোকে খাইছে বুলি ভাবিব। এইডাল প্ৰেম কৰা ডেকা ল'ৰা গম পাব এতিয়া, খুব ফোন পিছত আনি ল'লে গম পাব। মেখেলা দে, পেটিকোট দে, এখন কৰি থাকোঁতে এতিয়া আমাৰ য'ত ত'ত লুটিকাই পৰোঁতে গৈছে। কাম নাই, হাজিৰা কৰিবলৈ নাই, গম পাব পিছত। পেটিকোট লওঁতে দিওঁতে গম পাব, চেমিচ লাগে। এইজনী নগেনৰ জীয়েক জানমণি হয়, মাতৃ দেখিছোঁ। এই মালটো পতাব লাগিব দেই।
লাগেনে ঐ জানমণি